পুৰা ভল্টেজ পায়ে আছে পিছপিনে ঠিকা আছে নে বাৰু পুৰা পাৰ্টিপাৰ মাৰি আছে আছে যে নহওক বিহু বুলি ক'লে বিহু পাৰ হৈ গ'ল হয়নে নহয় বাকী জানক এটা ভাল খবৰ আজি ইমান বৰষুণৰ মাজত আপোনালোকে ইমান কষ্ট কৰি আছে মোৰ ইমান মনটো ভাল লাগিছে কিমান ভাল লাগিছে মই নিজে গম পোৱা নাই আচ্ছা সেইকাৰণে মোৰ ফালৰ পৰা অকণ মৰম লৈছোঁ মৰমবিলাক দিম নে নিদিম বাৰু দিম নে লাগে নে বাৰু যদি লাগে এবাৰ লাগে নে দিম বুলি ভাবছোঁ ৰ আছে না মোৰ না পুৰস্কাৰ দিম মই সকলোৱে যাতে মৰমলৈ ৰিচিভ কৰে যাতে মিছ কল নামাৰে দেই আচ্ছা পোনপ্ৰথমে আমাৰ যিসকল চেংৰা চলিয়ে অৰ্থাৎ আমাৰ যিসকল ডমৰা গুৰুৱে ঘৰত চিনি নাপায় এন্ধাৰ সুযোগ লৈ আমাৰ ছোৱালীসকলক ডাইৰেক্ট চুকুটি মাৰ ফুৰছি সেইসকল চেংৰা চলি আমাৰ মহিলাই হেপাটাইটিছ ডাব্লিউ কোভিডৰ তৰফৰ পৰা 38 বস্তা মৰম কথা দিছোঁ জাগাত লাগছি না লাগছি ভাইব্ৰেশ্যন হৈ গৈছে আৰু আমাৰ যিসকল ছোৱালীয়ে মুখত ফেন লাভলি ঘূৰি কিনে ল'ৰাসকলে মোৰাই লাভ বুলি ভাবি আছে সেইসকল ছোৱালীকো আমাৰ মহিলাই হেপাটাইটিছ বি কোভিডৰ তৰফৰ পৰা 6.5 বস্তা মৰম কথা দিছোঁ কিমান মৰম দিম আৰু মই একদম মৰম নি গোটেই মোৰ স্বাস্থ্য বেয়া হৈ গৈছে আগতে মোৰ স্বাস্থ্য হাই প্ৰেছাৰ এতিয়া গোটেই ল' প্ৰেছাৰ হৈ গৈছে পিছফালে মাংস না গোটেই শুকাই গৈছে জিলাপিৰ লগত কাজিয়া লাগিল যে লং পেণ্ট পিন্ধি আছোঁ চোলা পিন্ধি আছোঁ গামচা পিন্ধা না ভাল লাগছি না বেয়া লাগছি ভাল লাগছি না আজি মই চুলিও বান্ধা নাই বাকী জানক আজি ডাঙৰ ঘটনা এটা হ'ল দেই জাষ্ট মই সেইকাৰণে গাড়ী পে নামিছোঁ ইমান বেয়া বতৰ তথাপিতো তাৰমানে কি হ'ল গাড়ী পে জাষ্ট নামিছে এটা সৰু বাচ্চা দেখা পাইছে দেই সৰু বাচ্চা কাৰোবাৰ বিধান মই গম নাপাওঁ ই ভাই তামাম খাতৰা মাল ই মোক দেখা পাই কিনে কি বুলি কৈছে গম পাইছে না হয়তো গেষ্টিক মা কচম আজি জিন্দা দেখা পালোঁ মই ভাবছোঁ মোৰ লুঙে নেকি তানা ক'বা খুজি টিভি দেখা মানুহ দেখা পাইছোঁ ই ভাই পুৰা চিধা চিধি মাৰিছে পুৰা জিন্দা বুলি কৈছে কাৰোবাৰ ল'ৰা ইমান খাতৰা ভয়ে লাগি গৈছে আৰু যে নহওক আছিলে আমাৰ সদায় প্ৰগ্ৰাম চলি আছে বাকী আপোনাৰ বিহু ভালে গ'লনে নাই বাৰু ভালে গৈছেনে বিহু উলিয়াওঁতে গৰু বিহু কেনে গৈছে বাৰু গৰু বিহু মোৰ উল্টা গৈছে জিলাপিৰ লগত কাজিয়া লাগছোঁ মই জিলাপি কাজিলে ভাল নালাগিছে পুৰণা হৈছে না সেইকাৰণে মই নতুন কইনা বিচাৰি গৈছিলোঁ আৰু সিদিনা মনে কইনা চাবা গৈছিলোঁ কইনা চাবা যাকলে মাককে চাইছিলোঁ গম পাইছে না তাৰমানে মই বেঙা কামালত গম নাপাওঁ মায়েক নাই জীয়া কোনটো ভাল দেখা পায় তাৰমানে মাকে সিন্দুৰ ফুটাটো সৰুকৈ লৈছে মই ভাবছোঁ এইটো ছোৱালী নেকি ছোৱালী বুলি মাককে পুৰা লাইন মাৰি আছিলোঁ লাষ্টত গম পালে সিটো মায়াক লাষ্টত মই চুচুৰ পুৰা ইস্ত্ৰি মাৰি দিছে এই আগত আইতা নাচাকে খাহি আছে হাঁচি না কাঞ্চি ধৰিব নোৱাৰি দাঁতৰ দাঁত বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব আৰু যেনক আইতা বুলি কোৱা কথা এটা মনত পৰিছে দে আগৰ আইতা আৰু ইটাৰ বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনামবিলাক গৈছিলে যিবিলাক আইনাম গাইতে আছিলে আইনাম আজিকালি আমাৰ আইতাসকলে পাল্লা মাৰে চান্স পাতে আজিকালি বিউটি পাৰ্লাৰতো যায় আইনামটো পাতে দি আজিকালি কি কৰে গম পাইছেনে যিটা নেকি বেলেগৰ ঘৰত নাম গাব যায় নাম গা থকা অৱস্থাত যদি খৰা আহি পেলাই যদি আপেল আঙুৰ কলবিলাক বেছি দেখা পায় মা কচোন থাপৰি স্পীড চাপি কি মাৰে যিমান শুকি আছে পুৰা মাৰে দেই আৰু যদি নেকি খৰা আহি যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মোৰবোৰ ডাঙৰ বেমাৰৰ মান নাই মাৰা ই মোৰবোৰ খামাত বেছি নজৰ আৰু যে নহওক একচুৱেলি আমাৰ সদায় প্ৰগ্ৰাম চলি আছে মই যোৱাকালি প্ৰগ্ৰাম আছিলে আমাৰ আপাৰ আছামত তাতে কিন্তু আজি ৰভা নাই ইয়াতো কিন্তু তাতে ইমান বৰষুণ দিছিলে যিটো আজিও দিছিলে একো নাই কিন্তু তাত বহুত ঠাণ্ডা পৰিছিল দেই ঠাণ্ডা পৰাৰ কাৰণে বাইদেউসকলে কোনোবাই প্ৰগ্ৰেম চাই আছিলে কোনোবাই স্কাৰ্ফে প্ৰগ্ৰেম চাইছে কোনোবাই ব্লেংকেট উৰি চাইছে আমাৰ ল'ৰাগিলা কথা নাই বস্তা উৰিলে প্ৰগ্ৰেম চাই খুব ধুনীয়া প্ৰগ্ৰেম কৰি আছোঁ দেই মই প্ৰগ্ৰেম কৰি আছোঁ পটকা চুকু লাগি গ'লে এজনী বাইদেউ দেখাতো বেয়া নালাগে বগা মা কচম ইমান বগা উজলেদি গা ধুইছে নালাগে তামাম বগা ময়ো চেংৰা চলি দেখাতো বেয়া নহয় না ভাবছোঁ অলপ মিহিকে লাইন মাৰোঁ মাত্ৰ লাইনটো লাগছিলহে সি আনকৈ দিছে মই অলপ এনেকৈ বিস্কুট মাৰিছোঁ মাত্ৰ লাইনটো লাগছিলহে আহিল ন ফাল্টু বস্তুটো বাইদেউৰ গালত পৰিছে দেই বেলেগ বস্তু পৰা নাই এটা পৰিছে মই কৈছোঁ মা কচম ডেংগু মো নেকি ভালকৈ চালোঁ ডেংগু নহয় আমাৰ গাঁৱলৈ সোধা মহ কিন্তু বাইদেউজনী এনেকুৱা চালোঁ বাইদেউ তাৰমানে হাতটোৰ ভিতৰত আছে না ঠাণ্ডা আছিল যে হাতটো তাৰমানে বাহিৰত নলৈকে যিটো গালৰ মহ কেনেকৈ খিটিছে গম পাইছে না কেনেকৈ মাৰিছে মই ভাবছোঁ মোকে চকুটি মাৰলা নেকি ওচৰ যাই কিনে হেল্ল' ডাৰ্লিং বুলি কৈছোঁ মা কৈছোঁ এনেকুৱা এটা বেলচা থাপাৰ মাৰিছে মই চিধা হৈ গৈছোঁ সেইকাৰণে আপোনালোকে যাতে মহ কামৰে এনেকুৱা নামাৰে নহ'লে চেংৰা ক'লে এনে মাৰ খাই মৰিব না কি হয়নে
কবাহে তান মৰাকেইটা কি হাল্লা বা দাঁতগিলা গোটা আইৰণ লাগি গৈছে দমকলৰ পানী ৰঙা হৈ গৈছে আৰু যে নহওক মোৰ লগত আছে নেওলা আচ্ছা নেওলাক মাতি দিম নে মাতিম নে নাই এবাৰ সকলো হাতৰ চাপৰ একেলগে নেওলাৰ কাৰণে হ'ল এটা কটলেছ লাগিব তাৰ নহয় মালটো কটলেছ আছে না হ'ল ভালে আছে দেহা নাচাগে শিখৰ খাই দাঁতগিলা গোটাই ৰঙা হৈ গৈছে ইংলেণ্ডৰ চেংৰা চুলি না দাঁতগিলা গোটাই আচ্ছা খুব ভাল লাগিব আমাৰ মঞ্চত এবাৰ নেওলা আহিব হ'ল অলপ উঠাব লাগিব হেল্ল' নামি আছে হেল্ল' 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 শালপুতি 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 হেল্ল' 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 টেষ্টিং টেষ্টিং ব্লাউজ 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 ইতিহে জাগাত লাগছি হেল্ল' আচ্ছা খুব লাগিব নেওলা আকৌ বা হাত আছে নেওলাৰ কাৰণে খুব লাগিব বছৰ নেওলা মিছলা বছৰ দাড়ি নিজৰ খিনি নাচাকে কাজিৰঙাৰ দাড়ি গড়বিলাক মৰি গৈছে জংঘল মাৰি গৈছে আৰু দুদিন পিছত এই জংঘলে নাইব যিহে অসমত ঘটনা চলি আছে হয় নহয় দুদিন পিছলৈ বাহিৰে মানুহ আহি আছে থাকবা পাম নে ঠিকেই নাই বাকী যে নহওক আমাক ভগৱানে সৃষ্টি কৰিছে আমি এতিয়া জীৱন পাইছোঁ জীৱন বুলি ক'লে আমাৰ এখন ঘৰ এখন সংসাৰ সংসাৰ বুলি ক'লে মানুহৰ বাহিৰে আমাৰ এখন ঘৰত বহুত জীৱ জন্তু থাকে গৰুৰ পৰা মেকুৰী বা আদি কৰি চব আমাৰ এটা পৰিয়ালৰ থাকে পৰিয়াল বুলি ক'লে আমাৰ কুকুৰ কুকুৰ কেনেকৈ কান্দে একেবাৰে কুকুৰ চাউণ্ডটো দিব দেই কুকুৰ কেনেকৈ কান্দে নমস্কাৰ ৰাজ কুকুৰ কেনেকৈ কান্দে তোমাক কুকুৰ কন্দাই কান্দবা দিছো বেয়া লাগিছে নেকি ছাগলী আজিকালি ছাগলীত আমাক খাতৰা হৈছে ফেচবুকত কথা পাতে হোৱাটছএপত মৰম কৰে আচ্ছা ছাগলীকে কেনেকৈ মৰম কৰে কেনেকৈ কথা পাতে একেটা ছাগলী চাউণ্ডটো দিব দেই ছাগলী ভাষা যদি কয় বইতা মাৰি জিন্দাবাদ ছাগলী ভাষাত কেনেকৈ ক'ব বইতা মাৰি জিন্দাবাদ আচ্ছা জানক আজিকালি ঘড়ী ওলাইছে বা মোবাইল ওলাইছে কিন্তু আগৰ যিটো পৰম্পৰা নিয়ম যিটো আমাৰ আজু ককাৰ দিনৰ যিটো নিয়ম ৰাতিপুৱা সদায় কুকুৰা চৰাই ৰাতিপুৱা ডাক দিয়ে কুকুৰা চৰাই ৰাতিপুৱা কান্দে এই মুৰ্গীটো ৰাতিপুৱা কেনেকৈ কান্দে একেটা মুৰ্গীৰ চাউণ্ডটো দিবা কুকুৰা চৰাই